Hello everyone, so আজি হল উৰুকা ব্লগটো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিব নোৱাৰিলো বহুত কিবা কিবি কাম আছিলে কিবা কিবি হল আৰু আহি পোৱাহিয়ে নাই এতিয়ালৈকে ৰৈ আছো আমি দুইটা সো আহক মোৰ ব্লগটো আৰম্ভ কৰো আজি খাম আমি খানা সো খানা এই ওচৰে মানে দাদা সো সিহঁতৰ ঘৰতে খামগে বেছি নহয় আৰু খানা আমি তিনিঘৰ মানে মিলি পেলাই খাম আৰু সো ভাল লাগে ন উৰুকা বুলি ক'লে খানাটো আৰু খানাটো খানা এটা কাৰণে মনটো বহুত বেয়া আজি হল বৃহস্পতিবাৰ সো মা আৰু মই বৃহস্পতিবাৰে একো নাখাওঁ মাছ মাংস মানে একো নাখাওঁ আৰু সো সেইকাৰণে আমাৰ কাৰণে অকণমান পনীৰ আনিব সো পনীৰটো মই ভিতৰতে অকণমান বনাম আৰু বাহিৰত তুলতুল বুলি এটা ভাগিন আছে সি মানে গোটেইখিনি বনাব মাংস আনিব লৈ আহিব বৰ্তমান পোৱাহিয়ে নাই বাৰু সো মই ভাবিছোঁ ব্লগটো এতিয়া অকণমান আজৰি পাইছোঁ এতিয়াৰ পৰা আৰম্ভ কৰি দিওঁ আপোনালোকক ব'লক আজিৰ পৰা ব্লগটো আৰম্ভ কৰোঁ খানা খোৱা দেখাওঁ সকলোবিলাক দেখাবলৈ চেষ্টা কৰিম সো আমাৰ টিকলাটো ৰেডি আজি বোলে সি দুষ্ট নকৰে ধুনীয়াকৈ খেলিব সো সকলোৱে চাগে আজি খানা খোৱা হৈছেই সো ভাল লাগে ন বছৰেকৰ মূৰত বিহুটো আহে সো উৰুকা খানা সকলোৱে খায় সকলোলৈকে মোৰ ভোগালী বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ সো প্লিজ মোৰ চেনেলটো চাব চাই পেলাই শ্বেয়াৰ কৰিব লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভাল লাগিলে প্লিজ লাইক এটা দিবলৈ নাপাহৰিব সো আহক তেনে ব্লগটো আৰম্ভ কৰোঁ কেনেকৈ খাওঁ কি কি খাওঁ সকলোবিলাক আপোনালোকক দেখুৱাম এটা কাৰণে মনটো বেয়া মাছ মাংস খাবলৈ আজি নেপাম সো সেইটো হানটো মই কাইলৈ আমি পুৰাই দিম সো আহক ব্লগটো আৰম্ভ কৰোঁ ক'ত উঠিছা বাৰু দেখিছে চোফা টোফা মোৰ খেচি মানে একদম শেষ ঘৰলৈ আহিলেও তাৰ তালে দেউতাকে কিণ্ডাৰ জয় আনিব লাগে সো আহোঁতে অহা আগতেই কৈ থৈছে সো আনিলে কিণ্ডাৰ জয় আনোতেহে তাৰ শান্তি আমাৰ খানা জোৰদাৰ চলি আছে তুই কি মাছ ভাজিছা মাছ ফ্ৰাই হৈ গ'ল দেই এতিয়া চব্জি কাটি আছে বিহু শুভেচ্ছা এটা জনাওক চবেই নতুন বছৰৰ শুভেচ্ছা থাকিলে বিহু আপুনি কিবা এটা কওক এফালে বোলে বিহু শুভেচ্ছা থাকিল গামোচা চামোচা বিহু শুভেচ্ছা থাকিল আমি বিহু খানাৰ যা যোগ কৰি আছো মহিলাই বাইদেউ কিবা কওক বেয়া হৈছে নেকি নাই হোৱা মকাটো বেয়া হৈছে নাই হোৱা ঠিকে আছে এই গাড়ী লৈ আহিছা এই ওপৰ জাপটো থোৱা এইটো থোৱা এইটোত সেয়া ভিনদেউ এইফালে জুই খুৱাই আছে জুই জ্বলি আছে এইফালে খানা যোগাৰ চলি আছে নাচা আৰম্ভ হৈ গ'ল খানা পিনে আৰম্ভ হৈছিলহে বনোৱা তাৰপিছতে ওচৰৰে দাদা এজন আছিল তাৰ তুলতুল বুলি চ' তাৰ লগত এনেকুৱা নাচিছে ল'ৰা মানে সি একদম বহুত ফূৰ্তি আৰু পিছতহে তাৰ ফ্ৰেণ্ড পৰিবা বুলি আছে এজন আহে চ' সকলোৱে আহি পূৰা ডান্স কৰিছে চ' সেয়া আপোনালোকৰ কাৰণে আগবঢ়াই দিছোঁ পূৰা গানৰ চাউণ্ড হৈ আছিলে চ' কপিৰাইট লাগি যাব পাৰে সেইকাৰণে মই অকণমান ভইচ অভাৰ দি কথাখিনি কৈ দিছোঁ চ' আপোনালোকে চাব তাৰ গামোচা এখন আইতাকে মাৰি দিবলৈ থৈছিলোঁ সি কিন্তু নেমাৰিলে মূৰটো ডুব পাইছে বোলা চ' খুলি দিবলৈ একদম টাইটকৈ চিঞৰিছে আৰু এয়া নাচা পূৰা নাচিছে আৰু এনজয় কৰিছে
আছা পিছতে আকৌ দেউতাকে নাচা আৰম্ভ কৰিছে তাৰ লগতে খানাও চলি আছে এইফালে বনোৱা আৰু নাচা এইপিনে পূৰা ধুনীয়াকৈ নাচা কম্পিটিশ্যন চলি আছে চাই থাকক মনোৱা মানুহজন এইজন দেই মাংস ক'ত ঐয়া মাংস সেইকাৰণে পনীৰ কাবুলি বুটৰ সৈতে বনাব লাগিব নাচি মিলি হৈ গ'ল এয়া আমাৰ ভাত খোৱা সময়েই হৈ গ'ল চ' সেয়া সকলোকে দেখুৱাই দিছোঁ অকণমান সেইদিনা আছিলে মাছ মাংস পনীৰ গোটেইকেইটাই বনাইছিলে চ' মা আৰু মই সেইদিনা বৃহস্পতিবাৰ আছিল চ' ছেড দিন আছিল কাৰণ মই খাব পৰা নাছিলোঁ চ' আমাৰ কাৰণে অকণ পনীৰ মই বনালোঁ চ' মাংস মাছ এওঁলোকে আৰু সকলোৱে খাইছিল আৰু চ' আমি অকণমান চাইছিলোঁ আৰু পিছদিনা বাৰু আমাৰ কাৰণে অকণ থৈ দিছিলে আমি খালোঁ আৰু চ' ভাল লাগিল বহুত এনজয় কৰিলোঁ আৰু মাঘৰ বিহু উৰুকাত এনেকৈ খানা খাইতো বহুত বেছি ভাল লাগে সকলোবিলাক মিলিজুলি এসাঁজ খালেই বছৰেকৰ বিহুটোত চ' বহুত ভাল লাগে আৰু ভিডিঅ'টো অকণমান দেৰিকৈ পোৱাৰ বাবে সকলোকে মই অকণমান ক্ষমা খুজিছোঁ হেল্ল' এভৰিৱান চ' কালি ৰাতি খানা খাই কৰিয়ে বহুত দেৰিয়ে হৈ গ'ল আজি হ'ল বিহু চ' আজি মাঘৰ বিহু চ' ভাবিছোঁ ব্লগছটো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰোঁ গা পা ধুই একদম ৰেডি চ' ফাইনেলি আজি বিহু চ' আজি আহক তেনেহ'লে মোৰ ব্লগছটো আকৌ আৰম্ভ কৰোঁ কালিৰ পৰা ষ্টাৰ্ট কৰিলোঁ আজি আকৌ আৰম্ভ কৰিছোঁ আজি বিহুৰ দিনা কি কৰোঁ সকলোবিলাক আপোনালোকক দেখুৱাম চ' চাই থাকক তেনেহ'লে মোৰ ব্লগছটো ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ কৰিবলৈ নেপাহৰিব আৰু যিসকল মোৰ চেনেলত নতুন তেওঁলোকে যাতে প্লিজ মোৰ ব্লগছটো চাই ছাবস্ক্ৰাইব কৰিহে যায় চ' আহক মোৰ ব্লগছটো আৰম্ভ কৰোঁ তুমি কিয় ধৰি আহিছা দুষ্ট আৰম্ভ কৰাৰ লগে লগে সি পাই যায় চ' আকৌ চোফাত জঁপিয়াই চলিছে নজপিয়াবা অ' গুডু আহা এতিয়া তাৰ কাৰণে মেগী এতিয়া মই খাওঁ একাপ চাহ মায়ে গা ধোৱা নাই ধুব এতিয়া চ' ইয়াৰ পৰা এতিয়া মই প্ৰথম এটা বিস্কুট এখন মই ল'ম পিঠা মাহঁতে গাই ধোৱা নাই মই সোনকালে ধুইছোঁ ঠাণ্ডা লাগিছে চাহ একাপ খাই লওঁ চাহ ৰেডি চাহ খাই লওঁ ধুনু খাইছে মেগী বিহুৰ দিনাও মেগী কেনেকৈ পৰিলানো বাৰু ধুনুকে সেইকাৰণে খোজকাঢ়িব লাগে চাহ খাই লওঁ ৰাতিপুৱাই আমাৰ দেহাৰ লগৰ পৰিবাৰ এই আমাৰ প্ৰসাদ ধোৱা মানুহটো মায়ে লগাই দিছে প্ৰসাদ দিবলৈ এইফালে মায়ে কৰি আছে প্ৰসাদৰ কাম কি হ'ল আকৌ গাড়ীখন পেলাই দিছে প্ৰসাদখিনি ধুলেই হৈ গ'ল আৰু ন পাপা মোবাইলটো নুচুবা আকৌ দেই আমাৰ বিহু প্ৰসাদ দি দিছে খাইছানে মায়ে ভগাই হোৱা নাই প্ৰসাদ দিয়া গোসাঁই ঘৰত দি আছে আহক আপোনাৰখনো লৈ আহক খাই লওক আহক
কি খাইছা লুচি আৰু কণী আমলেট আমাৰ হ'ল লুচি আৰু ঘুগুনি দিছো আহক মা আহক জলদি আহক পাপা হোৱাই নাই পাপা কি বনাইছা পাপাই বনাইছে চাহ গাখীৰ চাহ দৈ ৰাতিৰ সাজত এয়া ইলিচ মাছৰ তৰকাৰী কোমোৰা দি এয়া মাছ মাংস বেঙেনা ফ্ৰাই ভাজি চাটনি চব সকলোবিলাক হৈছিল ভাবিছোঁ ইমানতে ব্লগছটো সামৰো ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ইমানতে মই সকলো দৰ্শকলৈকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ আজিলৈ আহিছোঁ এয়া ডান্স চাই সকলোকে ইয়াতে সামৰিছোঁ বাই বাই